নমস্কাৰ পুনৰ স্বাগতম জনাই আপোনালোকলৈ আগবঢ়াইছো মোৰ এটি নতুন ভিডিঅ' আজি ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছো এটা দুখৰ বুলি ক'লেও বেয়া নহ'ব যিহেতু আমাৰ মাজত আছে অৰ্থাৎ মোৰ লগত আছে আজি বোকাৰ পদুম এয়া হৈছে বোকাৰ পদুম তোমাৰ পৰিচয়টো দি দিয়া এফালে নমস্কাৰ মোৰ নাম শ্ৰীমতী জানমণি দাস বিহপুৰীয়া নাহৰতি থান পৰিচয় মোৰ এতিয়ালৈকে যিখিনি নাছিলা তুমি কি ডান্স মাইছা অসমীয়া হওক বা নেপালী সম্প্ৰদায় হওক বঙালী সম্প্ৰদায় হওক হিন্দী ডান্সে হওক তুমি বহুতখিনি নাচিছা হয়নে আৰু বহুতত তুমি পুৰস্কাৰ পাই আহিছা ঠিক আছে এতিয়া তোমাৰ কোনটো বিষয় বেছিকৈ যাবলৈ হেঁপাহ আছে হিন্দী হওক কিহত বিহু নৃত্য যি হওক মানে মোৰ ডেন্সো বহুত মানে আগ্ৰহ আছে এতিয়া আৰ্থিক অৱস্থাৰ বাবে মই মানে আগবাঢ়ি যাব পৰা নাই ভালকৈ তেওঁ পইচা পাতিৰ অভাৱৰ কাৰণে বহুতখিনি তেওঁ মাইনাছ খাই গৈছে যাব পৰা নাই যিয়ে নহওক ইয়াতে আমাৰ তেখেত ছোৱালীৰ মাক আছে দেউতাক আছে আমি দেউতাকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু মাক আছে মাকৰ পৰা আমি কিছুমান কথা জানি লওঁ আহক কওকচোন আপোনাৰ ছোৱালীৰ বিষয়ে আপোনাৰ অসুবিধাখিনি কথা কওক বা ছোৱালীজনী আগবঢ়াই যোৱাত আপুনি হয় মোৰ ছোৱালী মানে ডেন্সত খুব ভাল পায় পঢ়াও ভাল পঢ়িও ভাল পায় ছোৱালীয়ে ডেন্স কৰি ভাল পায় হিন্দী ডেন্স কৰে আৰু আপোনাৰ নেপালী ডেন্স কৰে বিহু নৃত্য কৰে অসমীয়া মানে যিকোনো আধুনিক নৃত্য বুলি ক'লে তাই আগ্ৰহে যায় কিন্তু গ'লে কি হ'ব আৰ্থিকৰ কথা আছে পইচা পাতিৰ কথা আছে তাই এতিয়া আপোনাৰ এযোৰ ড্ৰেছ চিলাবলৈ গ'লে ৩,০০০ তলত নহয় ৩,০০০ মান টকা তাই কাপোৰযোৰ চিলাওঁতেই লাগে ময়ো নিম্ন কিবা এটা কৰি চলি আছো মানে ঘৰখনো চলাব লাগে ৪টা পৰিয়াল মোৰ ছোৱালী আৰু এজনী আছে সৰু ছোৱালী মাক মই এজনী ডাঙৰ ছোৱালী তাই ক্লাছ 5ত পঢ়ি আছে তাই বহুত হেঁপাহ কেইবাবাৰো মই মানে বাহিৰলৈ নিম বুলি ভাবোঁ পইচা পাতি অসুবিধাৰ কাৰণে নিব নোৱাৰিছোঁ সেয়েহে আপোনালোকৰ ওচৰত মানে মই এটা ৰিকুৱেষ্ট কৰিছোঁ আৰু তাইক আগবঢ়াই নিয়াত আপোনালোকে পাৰিলে অকণ সহায় সহযোগিতা যদি কৰে মই বৰ সুখী হ'ম আৰু ছোৱালীজনীৰ মনৰ কামনাটো পূৰ কৰিবলৈ মই আপোনালোকৰ ওচৰত চাপিছোঁ মই তাকে কৰি ধন্যবাদ দেউতাকৰ মন্তব্য কওকচোন আপোনাৰ ছোৱালীৰ বিষয়ে কওক ছোৱালীটোৰ যিটো মন দেখিছোঁ যিটো হেঁপাহ তেওঁ বহুত আগুৱাই যাবলৈ উৎসাহ আছে গতিকে এইখিনি আপোনালোকৰ অলপ অসুবিধা হৈছে যিহেতু মানুহজনে যিটো ইনকাম কৰে বহুতে কম ঘৰখন চলিবলৈও দিগদাৰ হয় তাক আগবঢ়াই দিবলৈও আমাৰ যথেষ্টখিনি পইচা পাতি দৰকাৰ হয় আৰু সেই সৰু এটা ইনকাম তেওঁ গতিকে ছোৱালীজনী আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহুত দুৰ্বল হৈ যাওঁ যিটো তাই নাচি ভাল পায় ডান্স কৰি ভাল পায় বিহু নাচে সকলোখিনি কৰি ভাল পায় আমি আগবঢ়াই নিব নোৱাৰোঁ বহুত মানে সমস্যা হয় তেখেতলোকৰ বহুত সমস্যা হৈছে গতিকে মই দেখিছা তেখেতলোকৰ ঘৰটো পালাইছোঁ এই ঘৰ দেখিছে এই ঘৰ আপোনালোকে নকলেও বুজি পাইছে নিশ্চয় ঘৰটো দেখিয়ে গম পাইছে তেখেতলোকৰ চলাত হওক বা তেখেতলোকে এই মাইনাকণক আগুৱাই নিয়াত কিমান অসুবিধা হৈছে সহায় ল'ম বুলি আজি তেখেতলোকে কেমেৰা সন্মুখলৈ আহিছে গতিকে মই তেখেতলোকৰ নাম্বাৰটো ভিডিঅ'টো দি দিছোঁ গতিকে ভিডিঅ'টো চাব ছোৱালীজনী চাওকচোন আপোনালোকে ভিডিঅ'টোৰ ওপৰত দেখিছে স্ক্ৰিপ্টখিনি দেখিছে কিমান ধুনীয়াকৈ তেওঁ ডান্সখিনি চাওক ইমান ভাল লাগে আৰু মই জনামতে তেওঁ কেইবাবাৰো চিলেক্ট হৈছিলে বাহিৰলৈ যাবলৈ সুবিধা পাইছিলে কিন্তু এই টকা পইচাৰ কাৰণে তেখেতলোকে যাব নোৱাৰিলে আজি কেইবছৰ হ'ল তোমাৰ তুমি এনেকৈ নাচি থকা এই বিষয়ত তেখেত ৩ বছৰ হ'ল জড়িত হৈ থকা তো গতিকে ৩ বছৰত এবাৰো তেওঁলোকে বাহিৰলৈ নিবলৈ সক্ষম হোৱা নাই বিশেষকৈ পইচাৰ অভাৱৰ কাৰণে নিবলৈ সক্ষম হোৱা নাই কোনোবা যদি সদাশয় ব্যক্তিয়ে এই মাইনাকণক কমচে কম অকণমান সহায় কৰে যেন আৰু এতিয়া বৰ্তমান এওঁ পঢ়ি আছে তুমি কিহত আছা এতিয়া ক্লাছ 5ত আছে গতিকে পঢ়া শুনাৰ বিষয়েও ধৰক অকণমান অসুবিধা হৈছে সকলোখিনি ফালৰ পৰা মইনো কি ইমান বহলাই কম দিয়কচোন আপোনালোকে বুজি পাইছে ভিডিঅ'টো চাই গতিকে এয়াই গতিকে তুমি ৰাইজক আৰু কি ক'বা তোমাৰ ফালৰ পৰা যদি সদাশয় ব্যক্তিয়ে মোক সহায় কৰিব পাৰে তাকে মই ৰাইজলৈ মানে বহুত ধন্যবাদ দিম অনুৰোধ জনাইছা ঠিক আছে এয়াই আছিল আমাৰ বোকাৰ পদুম গতিকে এই বোকাৰ পদুম অকণমান বোকাত পদুম ফুলে গতিকে অলপ বোকা কম হোৱাৰ কাৰণে পদুম ফুলাৰ অসুবিধা হৈছে গতিকে সেই বোকাকণ সহায় কৰি আপোনালোকে যাতে এই পদুম ফুলপাহ ধুনীয়াকৈ ফুলি যোৱাত সহায় কৰে তাকে লৈ আমি আজিলৈ আহিছোঁ পুনৰ লগ পাওঁ আমি অন্য এটা ভিডিঅ' চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি দিব ধন্যবাদ জয় আই অসম।